তো ফ্ৰেণ্ডসকল আমি বেলচৰ যাই আছোঁ। বেলচৰ যোৱাৰ আগতে আহি পালোঁ আমি গোপাল বজাৰৰ এইটো মন্দিৰ। এই মন্দিৰটো চাওক, গোপাল বজাৰৰ এই মন্দিৰটোত বহুতো মানুহ আছে চাওক। যাই আছোঁ আমি। তো বেলচৰ যাব লগা হ'লে এইফালেৰে যাব লাগিব চিধাই। হেল্ল' ফ্ৰেণ্ডসকল, আমি এতিয়া বেলচৰ মন্দিৰত। তো এটা মোৰ লগত আছে বন্ধু। ইয়াৰ এটা নতুন চেনেল আছে, চেনেলটোৰ নামটো কৈ দিয়া কি? পাৰ্থ মিক্সাৰ এটা চেনেল আছে। যদি চেনেলটো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক। তো এইখনেই হ'ল বেলচৰৰ মেইন গেট। আমি এফালেদি ভিতৰে সোমাই যাব লাগিব। তো আপোনালোকক মই ভিতৰত সোমাই যাই ভালকৈ দেখাৰ চেষ্টা কৰিম। তথাপিও আপোনালোকে চাওক কাষত কিমান মানুহ। আজি মানুহৰ অলপ ভিৰ আছে কাষত। চাওক, পুলিচ আছে, আৰ্মি আছে। তো ভিতৰত সোমাই যাই কিনে আপোনালোকক দেখাৰ চেষ্টা কৰোঁ, বলক। এইটো মন্দিৰ ভিতৰ ফালৰ। তো এইটো তাৰে পিছত আপোনালোকক আৰু দেখাওঁ। এইটো চাওক। তো এয়া ভিতৰৰ দৃশ্য আপোনালোক ভিতৰৰ ফালৰ পৰা দেখাই আছোঁ। চাওক কিমান সুন্দৰ এটা পৰিৱেশ, কি ধুনীয়া জাগা। তো মন্দিৰৰ কাষত এটা পুখুৰী আছে। পুখুৰীটো চাওক, এইটো পুখুৰী। পুখুৰীটোত নাও আছে। ইয়াত আহিলে নাৱত উঠিব পাৰে আপোনালোকে। চাওক নাও চলি আছে। এয়া চাওক, মই দেখাই দিছোঁ ভালদৰে। এইটো মন্দিৰ। ইয়াত চাওক মানুহৰ বাহিৰত যেনেকুৱা লাইনৰ ভিতৰত যদি এনেকুৱাই লাইন পূজা কৰিব যাব লগা হ'লে এই লাইন ধৰি যাব লাগিব। চাওক এয়া লাইন, কিমান লাইন। তো এয়া ভিতৰ ফালৰ দৃশ্য। এই মানুহ চাওক নাই, কিমান মানুহ। চাওক এয়া। এইখনেই হ'ল মন্দিৰৰ পেণ্ডেল। আগৰবাৰ ডাঙৰ হৈছিল, কিন্তু এইবাৰ সৰু। তথাপিও চলি যাব, একো নাই। এই ভিতৰ ফালৰ পৰা এইটো পেণ্ডেল চাওক, মন্দিৰৰ এইটো পেণ্ডেল। তো আপোনালোকক আৰু দেখাব ট্ৰাই কৰিম। এইটো চাওক, এইটো এটা মন্দিৰ। ইয়াত চাকি ধূপ জ্বলাই থকা হৈছে, চাকি ধূপ দিয়া হৈছে। চাওক আৰু ইয়াৰ চাৰিওফালে মই দেখাই আছোঁ মন্দিৰৰ। সৰু সৰু মন্দিৰো আছে বহুতো কাষত। মানুহ আছে বহুত, ভাল লগা হৈছে। চাওক এয়া মই ভিতৰৰ ফালৰ পৰা দেখাই আছোঁ। তো তাত এখন পাৰ্ক আছে। সৰু সৰু ল'ৰা ছোৱালী খেলিব পাৰে পাৰ্কখনত। তো সেই তাত আছে পাৰ্কখন। তো এয়া আৰু আপোনালোকক মই অলপ দূৰত আহি দেখাৰ চেষ্টা কৰিছোঁ। চাওকচোন, এফালেদি মানুহ সোমাই আছে, আনফালেদি ওলাই আছে। চাওক ধুনীয়া লগা হৈছে। চাওক, কোনোবা যদি বেলচৰ অহা নাই আহিব। তো অলপ আৰু দেখাৰ চেষ্টা কৰিম। এইটো চাওক, এইটো মন্দিৰ ভিতৰ ফালৰ।
তো মই আছোঁ এতিয়া এই পুখুৰীটোৰ কাষত। ইয়াতে লিখা আছে ইয়াত নৈবদ্য বেলপাত লওক। তো পুখুৰীটোৰ কাষত আছোঁ, পুখুৰীটোৰ কাষৰ পৰা আপোনালোকক মই দেখাই আছোঁ, চাওক। তো অলপ বাহিৰ ফালৰ দৃশ্যটো অলপ দেখাই দিয়ক। চাওক এইফালেদি বাহিৰে ওলাব পাৰিব, কিন্তু সোমাব নোৱাৰিব, এয়া পুলিচে খেদিলে। তো মন্দিৰৰ ভিতৰ ফালৰ পৰা এইটো এনেকুৱা আৰু দেখিবলৈ ভাল। মানুহৰ লাইন চাওক না, আগত লাইন বহুত। পূজা কৰিব লগা হ'লে চাওক। এতিয়া মই ক'ত আছোঁ? বেলশৰ মন্দিৰৰ ভিতৰত। আপোনালোকে যদি কোনোবাই অহা নাই এতিয়া বেলশৰ মন্দিৰত আহক। ইয়াত আহিলেহে মজাটো পাব। কি ধুনীয়া এটা পৰিৱেশ, মানে দেখিবলৈ ভাল লাগে আৰু। চাওক আপোনালোকক মই ভালদৰে দেখাই আছোঁ। চাওক মানুহৰ ভিৰ, আজি অথচ মানুহৰ ভিৰ হৈছে অলপ। যোৱাকালি সিমান মানুহৰ ভিৰ নাছিল, আজি হৈছে অলপ। চাওকচোন। তো অলপ মই পুখুৰীটোত দেখাব ট্ৰাই কৰিম। এইটো পুখুৰী চাওক, ইয়াত নাও চলি আছে। আহিলে ইয়াত নাৱত উঠিব পাৰে। অলপমান আপোনালোকক পুখুৰীটোৰ ফালে মই দেখাত ট্ৰাই কৰিম। চাওক এইটো পুখুৰীৰ পাৰৰ দৃশ্য। এয়া মন্দিৰৰ বাহিৰত ওলাই আহিলোঁ। বাহিৰৰ ফালে চাওক, ভিতৰত যেনেকুৱা মানুহ বাহিৰতো তেনেকুৱাই মানুহ। বাহিৰ ফালৰ পৰা মানুহে লাইন ধৰি যাব লাগিব ভিতৰ ফালে। চাওক না, ইয়াত আহক। যদি কোনোবাই অহা নাই বেলশৰ মন্দিৰত আহক। ইয়াত আহিলেহে আচল মজাটো পাব। কি ধুনীয়া লাগে, ভাল লাগে আৰু আহি। চাওক এয়া বাহিৰ ফালৰ পৰা আপোনালোকক দেখাই আছোঁ। বাহিৰৰ দৃশ্য হয়, মন্দিৰৰ ভিতৰ ফালৰ পৰাতো চালে। এয়া বাহিৰ ফালে মই দেখাই আছোঁ। বাহিৰ ফালে ধুনীয়া আৰু। চাওক এয়া মই দেখাব ট্ৰাই কৰিম মন্দিৰটোৰ চাৰিওকাষৰ দৃশ্য। এয়া চাওক, গছ গছনি আছে। মন্দিৰটোৰ চাৰিওফালে গছ গছনি, ধুনীয়া এটা পৰিৱেশ। চাওক অকণমান দূৰত আহি আপোনালোকক দেখালোঁ। তো আগলৈ চাওকচোন কি কি আছে। এয়া দোকান পোহাৰ আছে। তো ফ্ৰেণ্ডসকল, আৰু একবাৰ মই ভিতৰত সোমাই যাই কিনে দেখাৰ চেষ্টা কৰিম। চাওক আহি ভিতৰ পালোঁ। এইটো ভিতৰ ফালৰ এটা পুখুৰী আছে। চাওক ইয়াত হাঁহো আছে, চাব পাৰে। পুখুৰীটোৰ কাৰণে সেইফাল দি আপোনালোকে পুখুৰীটোত যাব পাৰে। চাওক মই আপোনালোকক দেখাই আছোঁ এয়া ভিতৰ ফালৰ পৰা আৰু এবাৰ। এয়া ভিতৰ ফালৰ দৃশ্য। তো এইফালে এইটো ভিতৰ ফালৰ মন্দিৰ হয়। তাৰপাছত আৰু আপোনালোকক মই দেখাওঁ। এইফালে চাওক, দলৈগক্ষ। বন্ধুসকল, আমাৰ বেলশৰ মন্দিৰত পূজা চোৱা চেছ। তো ইয়াত জাম লাগিছে, চাব পাৰে। মোৰ আগত বন্ধুকেইটা যাই আছে। ইয়াত কিমান জাম চাব পাৰে মন্দিৰত। তো আগত গাড়ী যাব নিদিয়ে, পাৰ্কিং আছে। তো পাৰ্কিং কৰি যাব পাৰে। আমি এতিয়া ঘৰত যাই আছোঁ।
চাইডৰ ভিডিঅ'টো চামতা যাই আছোঁ। जैसे बादलों की धूप सोने आए, बस गई मेरे दिल में हो आके, जैसे तारे हकीकत। তো আমি এতিয়া যাই আছোঁ মুকালমুৱাৰ বটতলা। আহি এখন বিল পালোঁ। বিল মানে এইটো পুখুৰী, আগত দলং এখন আছে, দলংখনৰ ওপৰত এটা বিল আছে, ধুনীয়া বিল। আপোনালোকক মই দেখাৰ চেষ্টা কৰিম। চাই দিয়ক ভিডিঅ'টো, কি সুন্দৰ পৰিৱেশ, গাঁৱৰ মাজতে ইমান ধুনীয়া পৰিৱেশ আছে। চাওক, চালে আপোনালোকে ভিডিঅ'টোত মজা হ'ব। চাই দিয়কচোন, মই দলংখনত যাই দেখাৰ চেষ্টা কৰিম। এয়া আহি পালোঁ দলংখন। তো ফ্ৰেণ্ডসকল, মোৰ ফ্ৰেণ্ডকেইটা এতিয়া আহিছোঁ চাব পাৰে। ইয়াৰ এটা চেনেল আছে পাৰ্থ মিক্সাৰ বুলি, ইয়াকো চাব। ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। ইয়াৰ আকৌ নাই, ইয়াক নতুনকৈ খুলি দিম। ই খোলা নাই বৰ্তমান। এইখন দলং নহয়, একচুৱেলি এইখন বিল হয়, মস্ত ডাঙৰ বিল, চাব পাৰে। চাওক, নাও চাও চলি আছে, আগত নাও চলি আছে, মানুহে মাছ মাৰি আছে। আপোনালোকক মই দেখাব ট্ৰাই কৰিম। চাই দিয়ক ভিডিঅ'টো। তো চাওকচোন এখন বিলখন। তো আগৰ পৰা অলপমান দেখাব ট্ৰাই কৰিম। এখন বহুত ডাঙৰ বিল হয় একচুৱেলি। ইয়াত ধুনীয়া প্লেচ, আহিব পাৰে। বেলচৰত আহিলে চামতাৰ পৰা বেছি দূৰ নহয়, আপোনালোকে আহিব পাৰে। চাওকচোন, আগত বহুতো আছে। চাওক, ধুনীয়া প্লেচ। এই নাও চাও চলি আছে দলংখনত, চাব পাৰে। দলং নহয়, এখন বিল হয় এটা। ধুনীয়া জেগা, ধুনীয়া। নপৰে। তো চাওক, তো ফ্ৰেণ্ডসকল, দলংখনৰ আশে পাশে যিমান জেগা আছে আপোনালোক দেখোন, ধুনীয়া জেগা আৰু আপোনালোকে আহিব পাৰে, চাব। ইয়াত ভিডিঅ' বনাওঁ, ধুনীয়া ভিউ, ধুনীয়া ৰাস্তা। এই আছে মোৰ লগত, এই দুটা আছে। আমি গোটেইকেইটা লগ হৈছোঁ। আগত মোৰ দাদা আছে, চাব পাৰে। সেইটো মোৰ দাদা। তো দলংখনৰ কাষত যিমান মানে কি আছে বস্তু, আপোনালোকক মই দেখাওঁ। তো এই ধুনীয়া জেগা, আপোনালোকে আহিব পাৰে, ইয়াত ভিডিঅ' বনাব পাৰে। চাওকচোন সেইখন দলং, ধুনীয়া। এই মোৰ লগৰ প্ৰাঞ্জল হালৈ। তো মই দেখাব ট্ৰাই কৰিম। চাই দিয়কচোন ভিডিঅ'ত। তো মই এতিয়া অলপমান দলংখনৰ পৰা আগত যাই আছোঁ। আগতে এই তাতে মাছ মানে কি মাছৰ চানা পোহে, সেইখনি জেগাতে মাছ পোহে। তো আপোনালোকক মই দেখাব ট্ৰাই কৰিম। তো ধুনীয়া দলং, আপোনালোকে আহিব পাৰে দলংখনত। চাওক, কি ধুনীয়া প্লেচ, কি ধুনীয়া সুন্দৰ জেগা। এই দলংখনৰ কাষত এটা ভাল বস্তু দেখা পালোঁ। তাতে মাছবিলাক মাৰি তাতে থৈ। আপোনালোকক মই দেখাই আছোঁ ভালকৈ, চাই দিয়কচোন।